Hello everyone, Assam YouTube channel সকলোকে স্বাগতম জনাইছো যেহেতু সকলোৰে বাবে এটা বহুত ভাল খবৰ কাৰণ আসাম পুলিচৰ আকৌ ভেকেন্সি ওলাইছে 2350টা পদৰ আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ গৈছে আৰু যি সকলে এবাৰ কিবা কাৰণত বা কিবা অলপমান মাৰ্কছৰ বাবে থাকি গ'ল যি সকলে চাকৰিটো ল'ব নোৱাৰিলে সেই সকলৰ আকৌ এটা নতুন সুযোগ আহিছে আৰু আজি মই ভিডিঅ'টো বনাবলৈ গৈছো যে যেহেতু আমাৰ কাৰণে সকলোৰে এটা টান সাবজেক্টটো হৈছে ম্যাথছ গতিকে ম্যাথছখিনি আমি কেনেকৈ কৰিব লাগে আৰু এইখন কপিত মই যেতিয়া যোৱাবাৰ এডিআৰই কৰিছিলোঁ এটো বেলেগ কথা যে মই ক্লিয়াৰ কৰিব নোৱাৰিলো কিন্তু মোৰ ম্যাথছৰ বহুত কনসেপ্টখিনি বহুত ধুনিয়াকে ক্লিয়াৰ হৈ আছে এতিয়াও আৰু কেনেকৈ আমি কোনখন বহিত কি কৰিছো সেইখিনি যেহেতু পাহৰি যাওঁ পিছত চাবলৈ দিগদাৰ হয় মই কেনেকৈ সেইখিনি টিক মাৰ্ক দি আৰু লিখি ৰাখিছিলোঁ মানে কেনেকৈ মই কৰিছিলোঁ সেই গোটেইখিনি কাম হেতুকে আজি মই দেখাবলৈ লৈছো আজি অকল ম্যাথছখিনি দেখাম কাৰণ বহুতে জানেই জিকেত কি আহিব ৰিজনিঙত কি আহিব কিন্তু ম্যাথছত কি আহিব জানিলেও অকমান আমাৰ ম্যাথছটোৰ প্ৰতি ভয় ভাৱ এটা থাকে গতিকে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ মই নতুনকৈ একো লিখি লোৱা নাই যেনেকৈ মই এডিআৰই আগত মানে কৰিছিলোঁ তেনেকৈ দিছোঁ এটো কাৰণে অকনমান সিজিল নোহোৱাকৈ আছে কাৰণ খুব লৰালৈকে তেতিয়া মই বস বনাই পেলাই এনেকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ গতিকে যেনেকৈ মই লিখিছিলোঁ যেনেকৈ প্ৰিপাৰেচন কৰিছিলোঁ তেনেকৈ মই এতিয়া লৈ আহিছোঁ বেলেগকৈ আকৌ লিখি লোৱা নাই তেন্তে মই এতিয়া ক'বলৈ কৈছোঁ আচলতে মই এনেকৈ যে লিখি ৰাখিছোঁ পাৰ্টনাৰশ্বিপ প্ৰবেবিলিটি ভলিউম এণ্ড সাৰফেচ এলচিএম এইচচিএফ ডেচিমেল ফ্ৰেকশ্যন পাৰ্চেণ্টেজ এজ প্ৰব্লেম টাইম এণ্ড ৱৰ্ক এনেকৈ মানে মই মক টেষ্ট সেইখিনি মই এনেকৈ যে লিখি ৰাখিছোঁ কাৰণ মই যিকেইখন বহিত এইখিনি কৰি থোৱা আছে কপি মানে মই এইখিনি ম্যাথছ কৰি থৈছোঁ সেইখিনি মই পাহৰি যাওঁ আগতে মানে যেতিয়া কোনখন বহিত কি আছিলে যেতিয়া মানে মই মক টেষ্ট দিবলৈ লওঁ কিবা এটা ভুল হয় সেইটো আকৌ কোনখন বহিত চাম বহুত টাইম মানে থাকি যায় কাৰণ ম্যাথছ বহুত কেইখন বহি মোৰ হৈ গৈছিলে সেইকাৰণে মই কি কৰিছিলোঁ যে পাৰ্টনাৰশ্বিপৰ মই চাওঁ যে কেইটা ভিডিঅ' বাকী আছে মানে কেইটা ভিডিঅ'ৰ মই কোনখন বহিত কৰি থৈছোঁ আৰু মই কোনজন ছাৰৰ পৰা পঢ়িছিলোঁ সেইখিনি মই পিছত কেতিয়াবা ক'ম আগতে মই কোৱা আছিলে বা আগৰ ভিডিঅ'ত যদি চোৱা নাই কোনোবাই চাই ল'ব পাৰিব পাৰ্টনাৰশ্বিপ মই দুটা ভিডিঅ' আৰু প্ৰবেবিলিটি কেইটা ভিডিঅ' মানে কোনখন বহিত কৰিছিলোঁ সেইটো কথা তো মই এনেকৈ দি পেলাই কপি 1 আৰু সেই কপিখনতো মই 1 বুলি লিখি ৰাখিছিলোঁ তেতিয়া মই এইখন চালেই মই গম পাম যে মই কপি 1খন পালে মই এই তিনিটা বস্তু পাই যাম এই চাৰিটা বস্তু পাই যাম আৰু কেইটা ভিডিঅ' আছে কেইটা কৰিছিলোঁ আৰু ৰাইট টিক মাৰি গৈছিলোঁ যাতে মোৰ কমপ্লিট হ'ল নে নাই ঠিক আছে তাৰপিছত আহিছিলে এই দুটা ঠিক আছে ডেচিমেল এণ্ড ফ্ৰেকশ্যন এইজ পাৰ্চেণ্টেজৰ আৰু এইজ প্ৰব্লেম এই তিনিটা আছিলে মোৰ কপি 2 ঠিক আছে যদি মই কেতিয়াবা ডেচিমেলৰ কিবা নোৱাৰিছোঁ পাৰ্চেণ্টেজৰ নোৱাৰিছোঁ তেতিয়া মই অকল 2 বহি কপি নং 2খন চালেই হৈ যাব আৰু সেইখন কপিটো মই 2 বুলি লিখি ৰাখিছিলোঁ ঠিক আছে আৰু টাইম এণ্ড ৱৰ্ক লাক্সাৰ ছাৰৰ পৰা মই মক টেষ্ট দিছিলোঁ তো সেইটো কাৰণে মক টেষ্ট কিমান নম্বৰকেইটা কোন নম্বৰ কপিত আছিল 3 নম্বৰ কপিত তো এইখিনি এনেকৈ ৰাখিছিলোঁ আৰু টাইম এণ্ড ৱৰ্ক চেইন ৰুল এইখিনিও মই আৰু টাইম স্পীড ডিষ্টেঞ্চ স্কুৱেৰ ৰুটছ টাইম এণ্ড ৱৰ্ক তাৰপিছত এইখিনি মানে আৰু ৱেজেছ এইখিনি মই 4 নম্বৰ কপিত তো এনেকৈ লিখি ৰাখিলে কি হ'ল মোৰ এতিয়া টাইমটো কমি গ'ল মানে মই যদি বিচাৰি ফুৰিব লাগে কোনখন পেজ লুটিয়াই তো এনেকৈ যদি মই জাষ্ট ক'ব বিচাৰিছোঁ যে এনেকৈ কৰিলে অকণমান সুবিধা হয় তো আপোনালোকেও এনেকৈ কৰিব পাৰে যদি বিচাৰে সেইকাৰণে মই ভাবিলোঁ অকণমান যিহেতু পৰীক্ষাসমূহ এতিয়া আকৌ হ'ব সেইকাৰণে আপোনালোকক যদি অকণমান হেল্প কৰিব পাৰোঁ সেইটো কাৰণে আৰু এতিয়াও মই এনেকৈ কৰিছোঁ কাৰণ মই যিখিনি কনচেপ্ট ৱাইজ মই য'ত কৰি ৰাখিছিলোঁ মেথছ মই সেইখিনিৰ পৰাই ৰিভাইজ কৰিম আকৌ বেলেগকৈ মই কাৰো পৰা নাচাওঁ আৰু কপি নম্বৰ 5ত আছিলে 3 টাইম এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড স্পীড এভাৰেজটো এইখিনি আৰু এজ প্ৰব্লেম এভাৰেজটো এইখিনিও 6 নম্বৰ মানে কিছুমান দুবাৰো কৰিবলগীয়া হৈছিল তো সেইখিনি প্ৰফিট এণ্ড লছ আৰু এইখিনিতো ৰিজনিং মানে এইখিনি মই এনেকৈ লিখি ৰাখিছিলোঁ আখৰখিনি কম বেয়া হৈছে সেইখিনি নাযাব ৰিজনিঙৰ চিলেবাছটো মই লিখি পেলাই মানে টিক কৰিছিলোঁ কোনকেইটা কৰিছোঁ কোনকেইটা নাই কৰা আৰু কিছুমান যোনবোৰ মই জানিছিলোঁ সেইখিনি মই প্ৰেক্টিছেই কৰা নাছিলোঁ ৰিজনিঙৰ বছ খালি মেথছে মই খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰিছিলোঁ ঠিক আছে তো সেইটো কাৰণে ভাবিলোঁ আজি মই ভিডিঅ'টোত এইখিনিয়ে দেখাওঁ যদি আপোনালোকৰ হেল্প হয় যদি আপোনালোকে ভাবে যে আপোনালোকৰ তেনেকুৱা টাইম কনজিউমিং হয় কোনটো বস্তু ক'ত লিখিছিলোঁ পাহৰি যায় তো তেতিয়া আপোনালোকৰ এই বহীখনে খুব বেছি মানে হেল্প কৰিব আৰু ইয়াত বহুত ধৰণৰ আছে মানে মই এইবোৰ এনেকৈ লিখি ৰাখিছিলোঁ এইফালে মানে মেথছৰ কিমান তাৰপিছত যেতিয়া পৰীক্ষা আগে মানে প্ৰেক্টিছ কৰিছোঁ নে নাই এনেকৈ লিখি ৰাখি পেলাই মানে টিক চিন দিছিলোঁ প্ৰেক্টিছৰ যিকেইখিনিও তেনেকৈ কৰিছিলোঁ চ' এইখিনি এনেকৈ বহুতটা বস্তু মই এই কপিখনতে লিখি ৰাখিছিলোঁ সৰু হিচাপে এইবোৰ চব
গোটেইখিনি কিছুমান বস্তু যোনবোৰ মানে মই ঘপককৈ দেখুৱাওঁ আৰু সেইখিনি লিখি ৰাখিছিলোঁ তো সেইবোৰ মই চব টিক দিছিলোঁ ৰিজনিঙৰ কিমান কৰিছিলোঁ ইংলিছৰ মক টেষ্ট দিছিলোঁ নাই মেথছ প্ৰেক্টিছ মানে এইখিনি হৈছে তোমাৰ আপোনাৰ ৰিভিজনখিনি এইটো ডেটো লিখা আছে 17/8/2024 চ' সেয়া চ' আজি ভিডিঅ'টোত এইখিনি আছিলে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হ'লেও সুবিধা হ'ব বা কিবা এটা লাভ হ'ব বুলি চ' থেংক ইউ